সাধাৰণতে কি হয় যে যিবিলাক ৰাজনৈতিক দল আছে ৰাজনৈতিক দলবিলাকে যেতিয়া সাধাৰণতে ৰুলিং ক্লাছত পৰিণত হৈ যায়, যেতিয়া শাসক দলত পৰিণত হয়, তেতিয়া তেওঁলোক এনেকুৱা যুৱ বাহিনীবিলাক চিণ্ডিকেট বাহিনীত পৰিণত হৈ যায়। আমি কংগ্ৰেছ শাসনৰ ক্ষেত্ৰতো দেখিছিলোঁ, তাৰপিছত বিজেপিৰ শাসনৰ সময়তো দেখিছোঁ যে যুৱ শক্তিবিলাক আল্টিমেটলি গৈ শাসক দলৰ ওচৰত তেওঁলোক চিণ্ডিকেট বাহিনীত পৰিণত হয়। কিন্তু আমাৰ যুৱ বাহিনীক আমি এনেকৈ তৈয়াৰ কৰিব খুজিছোঁ, জাতীয় যুৱ বাহিনীক এনেকুৱাকৈ তৈয়াৰ কৰিব খুজিছোঁ যে শাসনত থাকক বা বিৰোধীত থাকক, সকলো সময়তে যুৱক যুৱতীসকলৰ স্বাৰ্থৰ প্ৰশ্নত তেওঁলোকে মাত পাতিব। আনকি কেতিয়াবা ৰাইজৰ দল যদি শাসনতো থাকে, তেতিয়াও জাতীয় যুৱ বাহিনীয়ে ৰাইজৰ দলৰ পক্ষত কথা নকৈ সামগ্ৰিকভাৱে অসমৰ যুৱক যুৱতীসকলৰ পক্ষতহে অৱস্থান গ্ৰহণ কৰিব। আৰু আমি কেতিয়াও নিবিচাৰোঁ যে জাতীয় যুৱ বাহিনী চিণ্ডিকেট বাহিনীত পৰিণত হয়। আমি কেতিয়াও নিবিচাৰোঁ যে জাতীয় যুৱ বাহিনী থকা স্বত্তেও আজি যেতিয়া কেন্দ্ৰীয় চৰকাৰে সৈন্য বাহিনীত যেতিয়া কণ্টেকচুৱেল জবৰ ব্যৱস্থা কৰিছে, তো তাৰ বিৰুদ্ধে মাত নামাতিব এনেকুৱা ধৰণৰ জাতীয় এনেকুৱা যুৱ সংগঠন আমাক নালাগে। আমাক এনেকুৱা যুৱ সংগঠন লাগে যি সময়ত ছাত্ৰ ছাত্ৰীবিলাকৰ স্কুলবিলাক নাইকিয়া কৰি দিয়া হৈছে, শিক্ষাৰ সংকোচন কৰা হৈছে, চৰকাৰী স্কুল প্ৰায় নাইকিয়া কৰি দিয়া হৈছে, তাৰ বিৰুদ্ধে মাত পাতিব। যি সময়ত আমাৰ নিযুক্তি সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে, 1 লাখ নিবনুৱাৰ নিযুক্তিৰ কথাটো অসমত আছে, কিন্তু সামগ্ৰিকভাৱে অসমত নিবনুৱা অসমৰ নিবনুৱাই গৈ এতিয়া কেৰেলা বা অন্য ঠাইত কাম কৰিবলগীয়া হৈছে। এই প্ৰশ্নবিলাকৰ ক্ষেত্ৰত মাত দিব আৰু চৰকাৰৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু চৰকাৰৰ জনগণ বিৰোধী সকলো নীতিৰ ক্ষেত্ৰতে এই জাতীয় যুৱ বাহিনীয়ে মাত দিব বুলি আমি আশা প্ৰকাশ কৰোঁ। সাধাৰণতে কি হয় যে যিবিলাক ৰাজনৈতিক দল আছে ৰাজনৈতিক দলবিলাকে যেতিয়া সাধাৰণতে ৰুলিং ক্লাছত পৰিণত হৈ যায়, যেতিয়া শাসক দলত পৰিণত হয়, তেতিয়া তেওঁলোক এনেকুৱা যুৱ বাহিনীবিলাক চিণ্ডিকেট বাহিনীত পৰিণত হৈ যায়। আমি কংগ্ৰেছ শাসনৰ ক্ষেত্ৰতো দেখিছিলোঁ, তাৰপিছত বিজেপিৰ শাসনৰ সময়তো দেখিছোঁ যে যুৱ শক্তিবিলাক আল্টিমেটলি গৈ শাসক দলৰ ওচৰত তেওঁলোক চিণ্ডিকেট বাহিনীত পৰিণত হয়। কিন্তু আমাৰ যুৱ বাহিনীক আমি এনেকৈ তৈয়াৰ কৰিব খুজিছোঁ, জাতীয় যুৱ বাহিনীক এনেকুৱাকৈ তৈয়াৰ কৰিব খুজিছোঁ যে শাসনত থাকক বা বিৰোধীত থাকক, সকলো সময়তে যুৱক যুৱতীসকলৰ স্বাৰ্থৰ প্ৰশ্নত তেওঁলোকে মাত পাতিব। আনকি কেতিয়াবা ৰাইজৰ দল যদি শাসনতো থাকে, তেতিয়াও জাতীয় যুৱ বাহিনীয়ে ৰাইজৰ দলৰ পক্ষত কথা নকৈ সামগ্ৰিকভাৱে অসমৰ যুৱক যুৱতীসকলৰ পক্ষতহে অৱস্থান গ্ৰহণ কৰিব। আৰু আমি কেতিয়াও নিবিচাৰোঁ যে জাতীয় যুৱ বাহিনী চিণ্ডিকেট বাহিনীত পৰিণত হয়। আমি কেতিয়াও নিবিচাৰোঁ যে জাতীয় যুৱ বাহিনী থকা স্বত্তেও আজি যেতিয়া কেন্দ্ৰীয় চৰকাৰে সৈন্য বাহিনীত যেতিয়া কণ্টেকচুৱেল জবৰ ব্যৱস্থা কৰিছে, তো তাৰ বিৰুদ্ধে মাত নামাতিব এনেকুৱা ধৰণৰ জাতীয় এনেকুৱা যুৱ সংগঠন আমাক নালাগে। আমাক এনেকুৱা যুৱ সংগঠন লাগে যি সময়ত ছাত্ৰ ছাত্ৰীবিলাকৰ স্কুলবিলাক নাইকিয়া কৰি দিয়া হৈছে, শিক্ষাৰ সংকোচন কৰা হৈছে, চৰকাৰী স্কুল প্ৰায় নাইকিয়া কৰি দিয়া হৈছে, তাৰ বিৰুদ্ধে মাত পাতিব। যি সময়ত আমাৰ নিযুক্তি সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে, 1 লাখ নিবনুৱাৰ নিযুক্তিৰ কথাটো অসমত আছে, কিন্তু সামগ্ৰিকভাৱে অসমত নিবনুৱা অসমৰ নিবনুৱাই গৈ এতিয়া কেৰেলা বা অন্য ঠাইত কাম কৰিবলগীয়া হৈছে। এই প্ৰশ্নবিলাকৰ ক্ষেত্ৰত মাত দিব আৰু চৰকাৰৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু চৰকাৰৰ জনগণ বিৰোধী সকলো নীতিৰ ক্ষেত্ৰতে এই জাতীয় যুৱ বাহিনীয়ে মাত দিব বুলি আমি আশা প্ৰকাশ কৰোঁ।